তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল গাইজ। তো গাইজ আজি আমি আলোচনা কৰিম অম্বুবাচী মেলা। অম্বুবাচী মেলা কিয় উদযাপন কৰা হয় আপোনালোকে জানেনে? অম্বুবাচী মেলাত কিয় সাধু সন্যাসীসকলে আহে আপোনালোকে নাজানে? যদি নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো গাইজ অম্বুবাচী মেলা উদযাপন কৰা হয় গুৱাহাটী নীলাচল পাহাৰত, কাৰণ সেই সময়খিনিত অম্বুবাচী সময়খিনিত কামাখ্যা মাৰ পিৰিয়ডছ হোৱা বুলি আমি বিশ্বাস কৰোঁ, য'ত 3 দিন মেইন দুৱাৰখন বন্ধ কৰা হয় আৰু বহুত ভক্তসকলে বহুত অসমৰ পৰা হওক ভাৰতৰ পৰা হওক বহুত ভক্ত আহি তাতে দেৱী মাৰ অম্বুবাচী মেলালৈ আহে। আৰু তেওঁ এখন বস্ত্ৰ থাকে, বস্ত্ৰখন বগা বস্ত্ৰ এখন মন্দিৰৰ ভিতৰতে, তাৰে 3-4 দিনৰ পিছত সেইখন নিজে নিজে ৰঙা হৈ যায়। সেই বিশ্বাসৰ কাৰণে তাৰে প্ৰসাদ হিচাপে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে আৰু সেনেকেই অম্বুবাচী মেলা উদযাপন কৰা হয়। আৰু তাৰ অম্বুবাচী মেলাত বহুত সাধু সন্যাসী আহে, কাৰণ তেওঁলোকে 12 বছৰ সাধনা কৰি যিখিনি ফল পায় সেই ফলখিনি তেওঁলোকে অম্বুবাচী মেলাত আহিলে এদিনতে পায় বুলি বিশ্বাস কৰে। সেই অম্বুবাচী মেলা যেতিয়া আৰম্ভ হৈ থাকে তাতে এটা এনাৰ্জি, এটা শক্তি, কিবা এটা উদযাপন হয় বুলি ভাবি তো সন্যাসীসকল আহে আৰু তেওঁলোকে নিজৰ বডিত ল'বলৈ সেই বস্তুখিনি কৰিবলৈ তেওঁলোকে অম্বুবাচী মেলালৈ আহে। তো অম্বুবাচী মেলাত বহুত ফেকো আছে, ফেক সাধু সন্যাসীও আহে আৰু বহুত কিছুমান অৰিজিনেলো আছে। তো তেওঁলোকে যিখিনি ফেক সেইখিনি বাৰু ইয়াতে পইচাৰ কাৰণে আহে, পইচাৰ কাৰণে যি টি কৰে। কিছুমানে ৰাধা হয়, কিছুমানে কন্যা হয়, কিছুমানে মিছা মন্ত্ৰ দি কিনে মানুহক ঠগাই কিনে পইচা লয়। সেইখিনি অৰিজিনেল আহে, যিখিনি অৰিজিনেল সন্যাসী আহে সেইখিনি তেওঁলোকে পইচাৰ ক্ষেত্ৰত কোনো লেনদেন নাই, তেওঁলোকে খালি মন্ত্ৰ ক'ব লাগে, যিখিনি কাম আছে সেইখিনি কৰি কিনে তেওঁলোকে বিন্দাছ ধুনীয়াকৈ গুচি যায়। তো এইবাৰ আজি অম্বুবাচী মেলাত ব্লেক অফ ঘূৰিও আহিছে, তো আপোনালোকে নিশ্চয় গমেই পাইছে কেনেকুৱা সন্যাসী আহিছে। মই বাৰু যোৱা নাই, কাৰণ মানে চকুৰ এটা প্ৰব্লেম হৈছে। তো মানে পৰহি মানে আপোনাৰ কিবা এটা পৰিছিল, তো সেইকাৰণে মই যাব নোৱাৰিলোঁ। তো বহুতে নাজানে মানে অম্বুবাচী মেলাত যাই থাকে, তো অম্বুবাচীত কেনেকুৱা কি, তো অম্বুবাচী মেলা নীলাচল পাহাৰত হয়। তো সেইকাৰণে মানে এইখিনিয়ে জানকাৰী। তো আজিলৈ এৰিছোঁ, বাই বাই।